স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে যে জেঠিমাৰ ছোৱালী মোৰ বা হয়, তাই আজি বিয়া। ভাবিলোঁ কি গৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু যিহেতু মন্দিৰত বিয়াখন হ'ব, তো ঘৰত একো ভেজাল নাই। ঘৰত কইনা গা ধুৱাইছে আৰু ওচৰৰ মন্দিৰ সেৱা কৰিছে আৰু সেয়াই। এয়া হৈছে কইনাৰ ভায়েক দাদা আৰু পিছত ধৰিছে পেহী, কইনা আৰু কইনা সৰু ভনী আৰু সৰুবাৰ ল'ৰা, আৰু আগত মই আৰু ডাঙৰ বাৰ ল'ৰা, কইনাৰ ডাঙৰ বা। তো এতিয়া বলক আপোনালোকেও ভিডিঅ'টো শেষলৈ চাই থাকিব। মই চেষ্টা কৰিম সকলোখিনি ভালকৈ দেখাব। আৰু পিছত আহি আছে খুৰা বাকীবোৰক আনি আছে, আমি আগবাঢ়িলোঁ। আৰু অকণমান পিছতে মন্দিৰটো পাম, যিহেতু বেছি দূৰ নহয়, তো আমি সোনকালে পাম। আৰু আমি আহি পালোঁ মন্দিৰ। এয়া হৈছে নিজৰ স্থাপিত শ্ৰী শ্ৰী মা নিজেশ্বৰী মন্দিৰ। তো বলক আমি ভিতৰলৈ গৈ থাকোঁ। এয়া পালোঁৱেই আহি, আৰু মোৰ মাহঁত ৰখি আছে, কাৰণ আমাৰো ঘৰটো বেছি দূৰ নহয় মিৰ্জাৰ পৰা। তো সকলোবোৰ আমিও গাড়ীৰ পৰা নামিলোঁ। এয়া মা, ভণ্টি দুজনী মোৰ, আৰু এয়া গাড়ীৰ পৰা বস্তুবোৰ নমাই আছে। যিহেতু আমি প্ৰথম আহি পালোঁ আৰু কোনো নাই, এতিয়াৰ পৰাই আৰম্ভ হ'ব। আৰু কিছুমান মানুহে সেৱা কৰিব আহিছে, আৰু এনেকৈ এইটো মন্দিৰত বছৰেও মনসা পূজা হয়, আৰু বহুতো মানুহ দৰ্শন কৰিব আহে। এয়া পেহীহঁতে সেৱা কৰিব গৈছে, কইনা পেহী। আৰু এয়া হৈছে আমাৰ আইতা। আৰু এয়া মই এনেকৈ আহিব আহোঁতে, আৰু মই মেখেলা কিবা নিয়া নাছিলোঁ, তো তাৰ কাৰণে মোৰ মাহঁতে সহায় কৰি আনিব দিলোঁ। এয়া ময়ো ইয়াতে কাপোৰ পিন্ধিলোঁ ধুনীয়াকৈ। আৰু জনাবচোন কমেণ্ট কৰি কেনেকুৱা লাগিছে। আমি এতিয়া গোটেইবোৰে এতিয়া ৰুমলৈ যাই আছোঁ, আৰু দৰা ঘৰো আহি পালে, তেওঁলোকেও ৰুমতে আছে, আৰু আমি এতিয়া ৰুমলৈ গৈ আছোঁ। যিহেতু মন্দিৰত দৰা এফালে আৰু কইনা ঘৰীয়া এফালে এনেকৈ বেলেগ বেলেগকৈ ৰুম ল'ব লাগে। তো বলক আপোনালোকেও চাই থাকক ভিডিঅ'টো। এতিয়া আমি যাবলৈ ওলাইছোঁ দৰা ৰুমলৈ। মানে এতিয়া কইনা ফালৰ পৰা আমি দৰাক, যিটো মানে কিছুমান নিয়ম থাকে ন, দৰা বৰা বুলি কয়, সেইখিনিয়ে ইয়াতে কৰিম। তাৰে পিছত দৰা ঘৰে আৰু কইনাক এনেকৈ জোৰোণ পিন্ধাব। আৰু মানে যিহেতু আগতে আমাৰ নিয়মখিনি ঘৰতে কৰা নাই, তো মন্দিৰতে এইখিনি নিয়মখিনি কৰিছে। তো আপোনালোকে চাই থাকক। আৰু এনেকৈ আমি ইয়াত দৰা ঘৰৰ মানুহ আছে, আৰু ইয়াৰ পিছত আমাৰ খুৰা ল'ৰা আৰু পেহী ল'ৰা, আৰু এনেকৈ আমাৰ সকলোকে বহিব দিছে। এতিয়া আমি সকলোৱে বহি লৈছোঁ, আৰু দৰাক ৰখি আছোঁ। তো দৰা আহিলে দৰাক যিবোৰ কাপোৰ দিয়া, কিবাকিবি এইবোৰ নিয়ম থাকে, এইবোৰ চলি যাই থাকিব। আৰু আপোনালোকেও চাই থাকক কেনেকৈ কৰে। এয়া দৰা বহি ল'লে, আৰু এতিয়া কাৰ্যবোৰ আৰম্ভ হ'ব। ওচৰত পেহী বহি লৈছে, দাদাটো বেছি নাজানে, তো তাৰ কাৰণে পেহী শিকাই দি আছে। আৰু এতিয়া কিবা মুখত লগাই দিব, আৰু মেকআপ কৰি দিব অলপ ধুনীয়া দেখাকৈ।
কইনাক সজাই দি আছে আৰু যিখিনি নিয়ম আছে তেওঁলোকে কৰিব চাই থাকিব আপোনালোকে আৰু পিছত এইখিনি হোৱাৰ পিছত বাহিৰত কইনাক ওলাই নিব aideu bohahi rame diya olankar mur duai luahi আজিৰ দিনটোত যিমানখিনি ভাল লাগিছে সিমানেই বহুত বেয়া লাগিছে কাৰণ আমাৰ মাজত জেঠা নাই তেওঁ এবছৰ হ'ল ঢুকুৱা তো তাৰ কাৰণে বহুতেই বেয়া লাগিছে কাৰণ এনেকুৱা এটা শুভ দিনত তেওঁ আমাৰ মাজত নাই যি কি নহওক কোনোবা ঘৰৰ মানুহ এজনে হ'লেওতো বিয়াখন দিবই লাগিব তো তাৰ কাৰণে মোৰ দেউতা বাৰ মামা হয় দেউতায়ে বাক কন্যাদান কৰিলে
আজিৰ পৰা তোমাৰ বাইদেউ গোত্ৰ ছিঙি যায় গোত্ৰ ছিঙি যায় কন্যাৰ ৰূপত আজি তুমি সৰগৰে পৰি সৰগৰে পৰি দৰা কইনাৰ এইখিনি কাৰ্য শেষ হ'ল আৰু এতিয়া দৰা কইনাই মানুহবোৰক অলপমান মাত দিছে কাৰণ যিহেতু তেওঁলোকে মাত দিব পৰা নাছিল তাৰ কাৰণে মাত দিছে আৰু এয়া হৈছে মান ধৰা পৰ্ব আৰু এনেকৈ চলি যাই থাকিব সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰথমৰ পৰা শেষলৈকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সকলোকে চাব এতিয়া সকলো বিয়াৰ কাৰ্যসূচীবোৰ শেষ হৈ গ'ল সকলোৱে এতিয়া ঘৰলৈ যাবলৈ ওলাইছে দৰা কইনাও ৰেডি হৈ আছে আৰু শেষত সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব